এই গাইজ মই ভাবিলোঁ আজি মই দিনটোত কি কৰোঁ কি নকৰোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি তাৰ কাৰণে পুৱা উঠিয়ে ভিডিঅ' বনালোঁ। এয়া মই ৰাতিপুৱা উঠিয়ে চৰাইবোৰক আধাৰ দিওঁ, আধাৰ দিলে মোৰ মনটো ভাল লাগে, তাৰ কাৰণে মই আধাৰ দিওঁ সিহঁতক। তাৰপাছত আমাৰ বাটতে মানে অলপ টাইম খোজকাঢ়োঁ, মই এইফালে সিফালে যাওঁ, কাৰণ বেলেগত খোজকাঢ়িব গ'লে অকলে অকলে ভাল নালাগে, ফ্ৰেণ্ড এজনী হ'লে ভাল লাগে বা কোনোবা হ'লে, কোনো নাই তাৰ কাৰণে মই ইয়াতে খোজকাঢ়োঁ। এয়া মোৰ লগত দৌৰি আছে, কুকি হয় তাইৰ নাম। আমি দুয়োটাই লগ হৈ এক্সাৰচাইজ কৰোঁ। এয়াই এক্সাৰচাইজ আৰু মোৰ কাৰণে, দিনটো ফ্ৰেছ হৈ থকাৰ কাৰণে এইখিনি চেষ্টা কৰোঁ। আৰু মই তাৰপাছত ৰাতিপুৱা কাম কৰি থাকোঁতে মোৰ মানে পাৰ্চেল এটা আছিল, তাৰ কাৰণে ফোন আহিছিল। মই সেই এড্ৰেছটো জনালোঁ দাদাজনক, কোনফালে আহিব লাগে কি কৰিব লাগে। তাৰপিছত এয়া আহি গ'ল মোৰ পাৰ্চেল। এয়া মই নেকলেছ অৰ্ডাৰ দিছিলোঁ ফ্ৰেণ্ডৰ বিয়াৰ কাৰণে, বিয়াটো গ'লে এতিয়া আহিছে নেকলেছটো। এইটো খুব ধুনীয়া হয় নেকলেছটো, তাৰ কাৰণে ভিডিঅ' এটা বনালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আপোনালোকেও ল'ব পাৰে। বাই বাই, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।